হাই এভৰিৱান, আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ। কুৰ্তাত কেনেকৈনো হাত লগোৱা হয় আহকচোন ভিডিঅ'টো চাওঁ। আমি এই হাতখন হেৰি কৰি লৈছোঁ, ধুনীয়াকৈ কাটি চিজিল কৰি লৈছোঁ। এইখিনি মুড়ি লৈছোঁ এনেকৈ। এতিয়া আমি হাতখন লগাই যাম। আমি হাতখন ভালফালৰ পৰা লগাব লাগিব। ইয়াত উল্টা চাইজ কৰি ল'ব লাগিব। ইয়াত এনেকৈ আমি এনেকৈ ভালফালৰ পৰা চিলাই যাম। এনেকৈ আমি মিলাই চিলাই কৰি থাকিব লাগিব। আমি এনেকৈ চিলাই গৈ আছোঁ। ইয়াত আমি এনেকৈ মিলাই ল'ব লাগিব। এনেকৈ হাতখন আমাৰ তৈয়াৰ হৈ গ'ল। আমি ফিটিং মাৰিব লাগিব এনেকৈ। এনেকৈ আমি কুৰ্তাৰ হাত লগাব পাৰোঁ। বুজিছোঁ, এনেকৈ আপোনালোকে হাত চিলাব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।